নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ 2022 চনৰ 11 ডিচেম্বৰ সন্ধিয়া 6মান বজাত মোৰ মায়ে ইহলীলা সম্বৰণ কৰে আৰু সেইবাবে মই এতিয়া ব্ৰত ধৰিছোঁ ক্ৰিয়া ধৰিছোঁ। ইতিমধ্যে আমাৰ চিলনি হৈ গৈছে, তাৰপিছত দহাও হৈ গৈছে, 10 দিনীয়া দহা, আৰু যিহেতু 13 দিনীয়া আমি পাতিম বুলি স্থিৰ কৰিছোঁ। আৰু অহা 23 তাৰিখে আমাৰ মাৰ শ্ৰাদ্ধভাগো হৈ যাব, আৰু তেতিয়ালৈকে মই এয়া ক্ৰিয়া ধৰিবলগীয়া হৈছে। আৰু এয়া আপোনালোকেতো নিশ্চয় জানেই কিমান কি নিয়ম নীতি পালন কৰিবলগীয়া হয়। সেইটো আমাৰ সমাজত বিশেষকৈ দিনত এসাঁজেই ভাত খাবলগীয়া, আৰু ৰাতি একো খোৱাই নহয়, আৰু দিনৰ বাকী সময়ত ফল মূল খাব পাৰে, মিঠাই খাব পাৰে, আৰু সেই এসাঁজেই ভাত মলাচৰ সিজাই খাব লাগিব। বিচনা ব্যৱহাৰ কৰিব নোৱাৰে, মাটিতে শুব লাগিব, আৰু লং পেণ্ট পেণ্ট এইবোৰ একো পিন্ধিব নোৱাৰে। এনেকৈ চুৰিয়া পিন্ধি থাকিব লাগিব, যিহেতু গাত চেলেং চাদৰ লৈ থাকিব লাগে, যিহেতু এতিয়া অত্যন্ত ঠাণ্ডা। গতিকে মই এই নিয়মটো অকণমান ভংগ কৰাৰ নিচিনা হৈছে, চেলেং চাদৰ লৈ থাকিব পৰা নাই ঠাণ্ডাত, জেকেটটো পিন্ধি আছোঁ। আশা কৰোঁ আপোনালোকে আশীৰ্বাদ দিব যাতে ভালে কুশলে মাৰ শ্ৰাদ্ধভাগী হৈ যায়। আৰু কি কৰিব, জন্ম হ'লে মানুহৰ মৃত্যু আছেই, এয়া সকলোৰে হ'ব। বাৰু যি নহওক, আজিলৈ